এইফালে আমি কচু ঠুৰিখিনি বুটলি লৈছোঁ, যোনটো কচু ঠুৰি সেইটো লৈছোঁ। এইফালে বুটলি আছোঁ কচু ঠুৰিখিনি। কচু ঠুৰিৰ লগত আৰু আমি দিম এইফালে মচন্দৰী বুটলি লৈছোঁ। এইটো মচন্দৰী আগ কেইটামান লৈছোঁ। মচন্দৰী দিলে মানে গোন্ধটো বহুত ধুনীয়া হয়, খাই ভাল লাগে, সেইকাৰণে মচন্দৰী আগ কেইটামান বিচাৰি লৈছোঁ। আৰু আমাক লাগিব জলকীয়া। এইখন আমাৰ জলকীয়া বাৰীখন হয়। এইটো বীৰ জলকীয়া পকি আছে গছত, লৈ লৈছোঁ। এফালে আকৌ আমাক লাগিব বিলাহী, কণ বিলাহী পূৰা হাবি হৈ গ'ল, জংঘলৰ মাজে মাজে বিলাহী বুটলি আছোঁ। তলত সোমাই গ'ল মানে বিলাহীবোৰ, হাবি হৈ গ'ল ওপৰত। এইবোৰ বিলাহী বুটলি ল'লোঁ বিলাহী। এইফালে কচু ঠুৰিখিনি ভালকৈ ধুই আনি কলপাত এখিলাত কাটি লৈছোঁ। অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ, এনেও সিজিবই কচু ঠুৰি। এইফালে চব দি দিম, নহৰু, আদা, কণ বিলাহী, জলকীয়া, নিমখ, এইফালে মিঠাতেল চব দি দিছোঁ পাত এখিলাত। তাৰপাছত আমি পাতখিলাত ধুনীয়াকৈ বান্ধি ল'ব লাগিব, যাতে পানী নোসোমায়। জুইত নিদিওঁ, মানে জুই ব্যৱহাৰ নকৰে ঘৰত, সেইকাৰণে গেছতে দি দিম। এটা চচপেন এটাত ষ্টেণ্ড এটা ৰাখি পিনি কলপাতখিলা দি দিম। পাতখিলা ভালকৈ বান্ধি ল'ব লাগিব, যাতে পানী নোসোমায়। আপোনালোকে জুইটো ব্যৱহাৰ কৰিব পাৰে, জুইত পুৰি খাব পাৰে, বহুত টেষ্টি লাগে জুইত পুৰি খাই। কিন্তু আমাৰ ঘৰত আজি জুই জ্বলোৱা নাই, সেইকাৰণে গেছতে বনাম ভাবিছোঁ। এইফালে বান্ধি লৈছোঁ ভালকৈ। মই এনেকৈ কচুখিনি বইল কৰি লৈছিলোঁ। চচ এটাত পানী অলপ ঢালি ষ্টেণ্ড এটা ৰাখিছিলোঁ, ষ্টেণ্ডটোৰ ওপৰত পাতখিলা দি দিছিলোঁ। এইখিনি হৈ গ'ল, নমাই আনিলোঁ। অলপ পানী সোমাই গ'ল, সেইকাৰণে পানী ওলাইছে অলপ। এইখিনি কচুখিনি পাতখিলাৰ পৰা উলিয়াই থলোঁ। বহুত টেষ্টি আছিলে খাবলৈ। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে। ভিডিঅ'টো ইমানেই আছিলে আজিলৈ বাই বাই।